বাইদেউ খুলিব পাৰিছে নাই খুলিব পাৰিছে নাই বাইদেউ পাইছে ন টাইম আজি ফাৰ্ষ্ট কেনেকুৱা লাগিছে মনত ভাল লাগিছে ন এনেকুৱা বহি মানে খাবলৈতো মানে ইণ্টাৰেষ্টটো কেনেকুৱা লাগে ভাল লাগিছে ন আপুনি ক'ৰ পৰা আহিছে হা ঢকুৱা খানা মাছ নাই মাছ নাই নাজানো গাহৰি খাই ভাল পোৱা গাহৰি খাই ভাল পোৱা হয় নেকি যদি গাহৰি নাপায় মাছে খাম আকৌ তুমি কি খাই ভাল পোৱা মাছ গাহৰি নাখায় খাওঁ তোমালোকে নাছিলে নাই নাচিছে ভাগৰ লাগিছে লগা নাই লাগিছে ন আছি তো নাই পানি নাই माने लाइन लाइन जिरायना जाबाय आरो ना मा सोगोर सोब दिन्थिथ' हाला आङो ओरैजाय नै बिसोरा बेलेग ओरैजाय ৰাইজক মানে মদ ভাত এইবিলাক বেলাই মানে একদম হেৰি হৈ গৈছে ভাগৰ লাগি গৈছে এই বছৰ কেনেকুৱা লাগিছে তোমাৰ বঢ়িয়া প্ৰতি বছৰে মানি কেনেকুৱা লাগিছে আহি আজি ভাল লাগিছে ন কিমান বছৰ হ'ল আপুনি এনেকুৱা এবাৰ ফাৰ্ষ্ট ক'ৰ পাইছা তোমালোকে গোগামুখ কি লিখা তোমালোকে কোঁৱৰ লিখা আজি কেনেকুৱা লাগিছে আহি এনেকুৱাতো বহিটো খাই পোৱা নাছিলে চাগে গৈছিলোঁ হয় নেকি আৰু নেক্সট আহিবনে তোমাৰ ঘৰ আজি ফাৰ্ষ্ট টাইম ন কেনেকুৱা লাগিলে এনেকুৱা বহি খাই ভাল লাগিছে আৰু নেক্সট আহিব না ডেন্স কৰিলে নাই ডেন্স কৰিছে নাই এতিয়া খাই বৈ ডেন্স কৰিব না খুব ভাল লাগিছে খুব লাগিছে আপোনাৰ ঘৰ ঢকুৱা খানা এনেকুৱা বহি খোৱাটোতো আজি ফাৰ্ষ্ট লাগিছিল খাওঁ আমাৰ ট্ৰেডিশ্যনটো তেনেকৈ হয় আচ্ছা আমি মানে মাটিত পৰি প্ৰথম নিচিনাই হৈছে প্ৰথম নিচিনা কিবা অনুভৱ কৰিছে নেকি কেনেকুৱা ভাল লাগিছে আৰু একজেক্টলি এই যিটো হেৰি হয় আলি গাম হয় সেইটো খুব কৃষিভিত্তিক এটা অনুষ্ঠান হয় তো আমি সদায় মাটিৰ মানুহ আমি সদায় মাটিতে থাকিব লাগে আমি মাটিৰ লগত মানে নথকাৰ কাৰণে আমাৰ বেমাৰ আজাৰো বেছি হৈছে গতিকে তিনিটা বস্তুৰ কথা সদায় ধ্যান দিব লাগে আমি মানে আমাৰ স্বাস্থ্য আৰু অৰ্থনীতি আৰু শিক্ষা এই তিনিটা বস্তু আমি সদায় মানে গুৰুত্ব দিব লাগে তো সেইকাৰণে আজি মাতিটো ভাল লাগিছে আৰু এইটো চাই খাইছোঁ ভাল লাগিছে খাই পাইছিলোঁ আগত খাইছোঁ মই মানে যিটো অঞ্চলত বসবাস কৰোঁ সেইটো অঞ্চলত মানে আছে বেছি মানুহ বহুতে বেছি আছে এইটো অঞ্চলত মই নতুনকৈ নতুন আচ্ছা মানুহ সোমাই ফিন্দালে বুজিছে কি খাইছে ৰে কি খাইছে পানীহে খায় চাইমতে খাব লাগে খোৱা নাই আচ্ছা বঢ়িয়া খালী হৈ গ'ল খালী 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 হৈ গ'ল ন কেনেকুৱা খবৰ ভালে কি ভাগৰ লাগিল নেকি নাচি নাচি খুব নাছিলে না আজি কেনেকুৱা লাগিলে যোৱা বছৰতকৈ এই বছৰ কেনেকুৱা উন্নতি হৈছে ন আৰু নেক্সট বছৰ কেনেকুৱা হ'ব যেন লাগে ভাল হ'ব লাগে না নালাগে লাগে ini ke dekat so. Apa ni ada lagi dong? Saya ada saya suka siswa apa lalu jangan terbuka. Siswa anu lalu jangan terbuka. Lepas nama aku yang ulum so. Lepas kita go kasih dalam saya pura 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 saya. Ada ni sini akan tambah. Lalu kasih lalu. Oke siapa?
Turat po ito. Alwa sa ilang bala, ara mara alwa nga. Wala wala minat. Sikim Pedeno, Ina Narano, Hero Japa Jasa Malaka, Tapa Gopa Gosa Malaka. Uroy, sir. Apon mulung prabu kasa. Acan puyar dum kaiso. Asim prabu kasa. Ay mana pa kamar apa sangolo. Aku kuwar lagi yang gelmunta. কথাখনা গাঁৱত মানে আমাৰ ভিলেজ স্থাপিত হৈছে সেয়েহে আমি তেতিয়াৰ পৰা যিটো পৰম্পৰা মা দেউতাক টকা পিতাই শিকাই গৈছে সেইটোৱে আমি কৰি আছোঁ মানে আজি মানে আমাৰ ধৰক যিখিনি আমাৰ 2026 চন সেইটো আলি আই লৃগাং বৰ্ষত সকলোৰে আমাৰ অল অসম জুৰি য'ত মিচিং ৰাইজৰ উদ্যোগিত এৰিয়া যেনে এইখিনিত মানে মিচিং ৰাইজৰ উবকাংক্ষী হিচাপে অসম গভৰ্ণমেণ্টে 11টা জিলাত অসম বন্ধ ৰেষ্ট্ৰিক্টেড এৰিয়াতে ঘোষণা কৰিছে সেয়েহে আমি ভাল পাইছোঁ ধন্যবাদ দিছোঁ অনাগত দিনত অসম চৰকাৰে যেনে আমাক ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰিলে আৰু আমি ভাল পাওঁ যোৱা বছৰ এই বছৰ কেনেকুৱা হৈছে বুলি ভাবি আপুনি এই বছৰ আমি ভাল পাওঁ মানে যথেষ্ট 11টা জিলাত দিছে যদিও আমি যিখিনি আমি প্ৰতি বছৰে পাতোঁ আজি অলপ উন্নত ধৰণত মানে যোৱা বছৰ এনেকুৱা পোৱা নাছিলোঁ গতিকে এতিয়া পাই মানে আমাৰ ধেমাজি জিলাৰ সৰু ৰাইজে ভাল পাইছোঁ কেনেকুৱা আছিলে এই বছৰ কেনেকুৱা আপোনাৰ মনত বৰ্তমান এতিয়া যিটো দেখিছোঁ মানে ভালে দেখি আছোঁ এতিয়া বৰ্তমান ৰাইজে চবে তেনেকৈ মানে যুঁজা কৰি আছে আমাৰতো ককা দেউতাটোতো মানে অত দিনৰ পৰা এইবিলাক কৰি মেলি আহিছে তাৰপৰা কৰিলে এতিয়া কৰিব লাগে বুলি মানে আমি বৰ্তমান আজিলৈকে কৰি আছোঁ দেখোন এনেকৈ মানে আমি এনেই নাতি নোতা ককাই ভাই এনেকৈ গাঁও সমাজে মানে চলি আছে জীয়াই আছে খাই আছে এইটো আৰু মানে আলি আই লৃগাংটো হৈছে আমাৰ জাতীয় এটা মাংগলিক উৎসৱ গতিকে ইয়াত আমি প্ৰতি বছৰে আমি পালন কৰি আহিছোঁ ইয়াত আমি ডেফিনেটলি আমি কিছু আমাৰ দুৰ্বলতা নথকা নহয় কিছুমান সাংস্কৃতিক দিশটো আমি অলপ ডেভেলপ কৰাৰ আমাৰ প্ৰয়োজন আছে যিখিনি আমি চেষ্টা কৰি আছোঁ আৰু যোৱা বছৰতকৈ আমি অলপ ভালধৰণে আমি পাইছোঁ এতিয়া উলহ মালহেৰে সকলোৱে মানে সহযোগ কৰিছে আৰু এই বছৰটো আমি যোৱা বছৰতকৈ অলপ ভাল পাইছোঁ